নমস্কাৰ সকলোকে পুনৰ সুমন্ত অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেদৰে আপোনালোকে নিজৰ মোবাইলৰ যোগেদি নাইবা কম্পিউটাৰৰ যোগেদি আপোনালোকে অতি সহজতে ঘৰতে বহিয়ে আপোনালোকে নিজৰ পান কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব। যদি আপোনালোকৰ পান কাৰ্ডখন যদি কিবা ভুল হৈ আছে, সেই পান কাৰ্ডখন কেনেদৰে আপোনালোকে অতি সহজতে কাৰেকশ্যন কৰিব পাৰিব সকলোখিনি দেখুৱাম। আপোনালোকে অতি সহজতে ডেট অফ বাৰ্থ, এড্ৰেছ চেঞ্জ, নেম কাৰেকশ্যন সকলোখিনি আপোনালোকে কৰিব পাৰিব। তাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে অতি সহজতে বুজি পাব। আৰু যদি কিবা আপোনালোকে বুজি নাপায় তেনেহ'লে মোক কমেণ্টত ক'ব, মই আপোনালোকক নিশ্চয় বুজাত সহায় কৰিম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আশা কৰোঁ সকলোৱে উপকৃত হ'ব। প্ৰথমে আপোনালোকে নিজৰ মোবাইল নাইবা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে গুগলত আহিব। গুগলত অহাৰ পিছত আপোনালোকে চাৰ্চ কৰিব NSDL পান কাৰ্ড কাৰেকশ্যন বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকে এটা ৱেবছাইট দেখা পাব, অনলাইন পান এপ্লিকেশ্যন লগইন মেনেজাৰ। আপোনালোকে এই ৱেবছাইটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব, অনলাইন পান এপ্লিকেশ্যন। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। তাৰপিছত আপোনালোকে দেখা পাব যে এপ্লিকেশ্যন টাইপ, প্লিজ চিলেক্টত ক্লিক কৰি দিব। যদি আপোনালোকে নতুনকৈ পান কাৰ্ড বনায় তেনেহ'লে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব। যিহেতু মই কাৰেকশ্যন কৰিম সেইবাবে মই তলৰ অপশ্যনটো চিলেক্ট কৰিম, চেঞ্জ অৰ কাৰেকশ্যন ইন এক্সিষ্টিং পান ডাটা। আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব যদি পান কাৰ্ড কাৰেকশ্যন কৰে। এতিয়া আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব লাগিব। তাৰ বাবে প্লিজ চিলেক্ট অপশ্যনত ক্লিক কৰিব। আপোনালোকে ইণ্ডিভিজুৱেল অপশ্যনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে এপ্লিকেণ্ট ইনফৰমেশ্যন পাব, টাইটেল বুলি পাব। আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰি দিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে শ্ৰী SMT কুমাৰী আপোনালোকৰ যিটো হয় সেইটো লৈ ল'ব। ইয়াত মই শ্ৰীটো লৈ লৈছোঁ। তাৰপিছত আপোনালোকে লাষ্ট নেম, ছাৰ নেম মানে আপোনালোকৰ টাইটেল কি হয় সেইটো লিখি দিব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট নেম, আপোনালোকৰ প্ৰথম নাম কি সেইটো লিখি দিব। যদি আপোনালোকৰ মিডল নেম আছে তেনেহ'লে মিডল নামটো লিখি দিব। মই ইয়াত দেখুৱাই দিছোঁ কেনেদৰে আপোনালোকে লিখিব লাগে। এই নিয়মমতে আপোনালোকে চাই লাষ্ট নেম, ফাৰ্ষ্ট নেম, মিডল নেমটো লিখি দিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো লিখি দিব আৰু আপোনালোকে নিজৰ ইমেইল আইডিটো লিখি দিব। তাৰপিছত আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো লিখি দিব। লিখাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব, ৱেডাৰ চিটিজেন অফ ইণ্ডিয়া। আপোনালোকে য়েছ অপশ্যনত চিলেক্ট কৰি ল'ব। যিহেতু আমি ইণ্ডিয়া হয় সেইবাবে য়েছ অপশ্যনত চিলেক্ট কৰিম। যদি আপুনি ইণ্ডিয়াৰ বাহিৰত হয় তেনেহ'লে ন' অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াত পান কাৰ্ডৰ নম্বৰটো লিখি দিব। যিটো পান কাৰ্ড আপুনি কাৰেকশ্যন কৰিব সেই পান কাৰ্ডখনৰ নম্বৰটো ইয়াত ধুনীয়াকৈ লিখি দিব। লিখাৰ পিছত ইয়াত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে। এই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব। পঢ়াৰ পিছত আপোনালোকে ইয়াত এটা বাকচ দেখিব। এই বাকচটোত টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। এতিয়া আপোনালোকে ইয়াত এটা কেপচাৰ কোড দেখিব। আপোনালোকে I am not robot ইয়াত ক্লিক কৰি দিব। এটা তললৈ স্ক্ৰল ডাউন কৰিব। সকলোখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে এবাৰ চাই ল'ব যে সকলোখিনি সঠিক আছে নে নাই। যদি সকলোখিনি সঠিক আছে তেনেহ'লে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত পেজটো লোডিং হ'ব। আপোনালোকে অলপ ৱেইট কৰিব। এতিয়া তললৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকে দেখা পাব যে ইয়'ৰ এপ্লিকেশ্যন ইজ ছাবমিটেড এণ্ড ট'কেন নাম্বাৰ। আপোনালোকে এটা ট'কেন নম্বৰ পাই যাব। এই ট'কেন নম্বৰটো আপোনালোকে লিখি ৰাখিব। কাৰণ এই ট'কেন নম্বৰটো এইকাৰণে লিখি ৰাখিব লাগে, কেতিয়াবা আপোনাৰ ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে পেজটো কাট খাই যাব পাৰে। এই ট'কেন নম্বৰটো থাকিলে আপোনালোকে পুনৰ ট'কেন নম্বৰটো দি আপোনালোকে পুনৰ আগৰ পেজখনত আহি যাব পাৰে। সেইবাবে আপোনালোকে ট'কেন নম্বৰটো স্ক্ৰীনশ্বট মাৰি ৰাখিব। ইয়াত মই ট'কেন নম্বৰটো স্ক্ৰীনশ্বট মাৰি ৰাখিম যাতে মোৰ ফিউচাৰত কাম দিয়ে। এতিয়া আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। অহাৰ পিছত আপোনালোকে এটা অপশ্যন পাব, কণ্টিনিউ উইথ পান এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব। তাৰপিছত আপোনালোকক এখন নতুন ফৰ্মলৈ লৈ যাব। এতিয়া আপোনালোকে
ইয়াত 4টা ষ্টেপ কমপ্লিট কৰিব লাগিব। এই 4টা ষ্টেপ কমপ্লিট কৰিলে আপোনালোকৰ পান কাৰ্ডৰ কাৰেকশ্যনৰ বাবে সম্পূৰ্ণ প্ৰচেছ সমাপ্ত হৈ যাব। এতিয়া আপোনালোকে প্ৰথম অপশ্যনটো পাব গাইডলাইন্স। ইয়াত আপোনালোকে 3টা অপশ্যন পাব। সাবমিট ডিজিটেল থ্ৰু eKYC এণ্ড e-sign। সেকেন্ড অপশ্যনটো দিয়া আছে সাবমিট স্কেন্ড ইমেজ থ্ৰু e-sign। থাৰ্ড অপশ্যনটো দিয়া আছে ফৰৱাৰ্ড এপ্লিকেশ্যন ডকুমেণ্ট ফিজিকেলি। এই 3টাৰ ভিতৰত আপোনালোকে যিকোনো এটা ল'ব পাৰে। সকলোতকৈ বেষ্ট হ'ব সাবমিট স্কেন্ড ইমেজ থ্ৰু e-sign। আপোনালোকেও এইটো ল'ব, কাৰণ এইটো চিলেক্ট কৰিলে আপোনালোকৰ পান কাৰ্ডখন পোষ্ট অফিচত আহি যাব। এটা তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকক এটা কুৱেশ্যন সুধিছে, ৱেডাৰ ফিজিকেলি পান কাৰ্ড ইজ ৰিকুৱাৰ্ড। য়েছ ফিজ এপ্লিকেবল, ন' ফিজ এপ্লিকেবল। যদি আপোনালোকে পে'মেণ্ট কৰে পান কাৰ্ডৰ বাবে, তেনেহ'লে আপোনালোকৰ পান কাৰ্ডখন পোষ্ট অফিচৰ যোগেদি আপোনালোকে পান কাৰ্ডখন পাই যাব, আৰু যদি ফিজ পে'মেণ্ট নকৰে তেনেহ'লে আপোনালোকে পান কাৰ্ডখন নাপাব। সেইবাবে আপোনালোকে য়েছ অপশ্যনটো চিলেক্ট কৰিব। এতিয়া আপোনালোকে দেখা পাব যে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, ইয়াত আপোনালোকৰ নিজৰ পান কাৰ্ডৰ নম্বৰটো থাকিব। তাৰপিছত আপোনালোকে দেখা পাব যে আধাৰ নাম্বাৰ, ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ লাষ্টৰ 4 ডিজিট নম্বৰটো দিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডখনৰ একেবাৰে লাষ্টত 4টা নম্বৰ আছে, সেই 4টা নম্বৰ আপোনালোকে লিখি দিব লাগিব। তাৰপিছত তললৈ স্ক্ৰল কৰিব। এতিয়া আপোনালোকে দেখা পাব যে নেম এজ পাৰ আধাৰ। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড নামটো একেই আছে, তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। যদি নাই তেনেহ'লে টিক মাৰ্ক দিব নালাগে। তেতিয়া আপোনালোকে ইয়াত লিখি দিব। এটা তললৈ স্ক্ৰল কৰিব। আপোনালোকে আৰু এটা অপশ্যন দেখা পাব গুডছ এণ্ড ছাৰ্ভিচ টেক্স নাম্বাৰ। যদি আপোনালোকৰ গুডছ এণ্ড ছাৰ্ভিচ টেক্স নাম্বাৰ আছে, তেনেহ'লে আপোনালোকে ইয়াত লিখি দিব, আৰু যদি নাই তেনেহ'লে এই অপশ্যনটো আপোনালোকে এৰি দিব পাৰে। এতিয়া আপোনালোকে দেখা পাব যে ফুল নেম অফ এপ্লিকেণ্ট, ইয়াত আপোনালোকৰ নিজৰ সম্পূৰ্ণ নামটো থাকিব, টাইটেলটো লিখা থাকিব, লাষ্ট নেম লিখা থাকিব, তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট নেমটো লিখা থাকিব। যদি আপোনালোকে মিডল নেম দিছে, সেই মিডল নেমটো থাকিব। তাৰপিছত আপোনালোকে দেখা পাব যে নেম ডেট ইউ উড লাইক প্ৰিণ্টেড অন পান কাৰ্ড, ইয়াত আপোনালোকৰ সম্পূৰ্ণ পান কাৰ্ডৰ নামটো থাকিব। ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব, আৰু ইয়াত নতুন ডেট অফ বাৰ্থটো লিখি দিব। ইয়াত আপোনালোকে নিজৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰ বাবে প্লিজ চিলেক্ট অপশ্যনত ক্লিক কৰি নিজৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত 3টা অপশ্যন দেখা পাব, ফটো মিছ মেটছ, ছিগনেচাৰ মিছ মেটছ, ডিটেইলছ অফ পেৰেণ্টছ। যদি আপোনালোকে নিজৰ পান কাৰ্ডখনত ফটো লগাব বিচাৰে তেনেহ'লে প্ৰথম অপশ্যনটো ৰাইট থাকিব দিব, ছেকেণ্ড অপশ্যনটো ৰাইট থাকিব দিব। যদি আপোনালোকে ভাবে যে মোৰ ঘৰৰ পৰিয়ালৰ মা দেউতা ডিটেইলছ দিব বিচাৰোঁ, তেনেহ'লে আপোনালোকে তলৰ অপশ্যন টিক মাৰ্ক দিব পাৰে, আৰু এইখিনি এনেদৰে থাকিব দিব। ইয়াত আপোনালোকৰ ফাদাৰ নেমটো লিখি দিব লাগিব। এতিয়া আপোনালোকে নিজৰ ফাদাৰ নেমটো দিব লাগিব। ইয়াত আপোনালোকৰ ফাদাৰ লাষ্ট নেমটো লিখি দিব, আপোনালোকৰ দেউতাৰ টাইটেল কি হয় সেইটো লিখি দিব। তাৰপিছত ইয়াত আপোনালোকৰ দেউতাৰ নামটো লিখি দিব। যদি আপোনাৰ দেউতাৰ মিডল নেম আছে, সেই মিডল নেমটো লিখি দিব। আৰু ইয়াত আপোনালোকৰ মাদাৰ্ছ নেম দিব লাগিব, আপোনালোকৰ মাৰ লাষ্ট নেমটো লিখি দিব, টাইটেল কি হয় সেইটো লিখি দিব। আৰু ইয়াত আপোনালোকৰ মাৰ ফাৰ্ষ্ট নেমটো লিখি দিব, আপোনালোকৰ মাৰ নাম কি হয় সেইটো লিখি দিব। যদি আপোনালোকৰ মা ভাগৰ মিডল নেম আছে, সেই মিডল নেমটো লিখি দিব। তাৰপিছত আপোনালোকে একেবাৰে তলত এটা অপশ্যন পাব, পেৰেণ্টছ নেম টু বি প্ৰিণ্টেড অন দ্য পান কাৰ্ড। আপোনালোকে পান কাৰ্ডত কাৰ নাম ৰাখিব বিচাৰে, মাৰ নাম ৰাখিব বিচাৰে, দেউতাৰ নাম ৰাখিব বিচাৰে। যিহেতু পান কাৰ্ডত সদায় দেউতাৰ নাম থাকিব লাগে, সেইবাবে ফাদাৰ্ছটো লৈ ল'ব। ইয়াত মই ফাদাৰ্ছটো লৈ লৈছোঁ। সকলোখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে এবাৰ ফৰ্মখন চাই ল'ব যে সকলোখিনি সঠিক আছেনে নাই। যদি সকলোখিনি সঠিককৈ আপোনালোকে লিখিছে, তেনেহ'লে নেক্সট অপশ্যন বুলি এটা পাব, সেই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে
ছেভ ড্ৰাফ্ট বুলি পাব। সেই ছেভ ড্ৰাফ্টত ক্লিক কৰি দিব। ছেভ ড্ৰাফ্টত ক্লিক কৰিলে কেতিয়াবা আপোনালোকৰ পেজটো টেকনিকেল প্ৰব্লেমৰ কাৰণে কাট খাই যাব পাৰে। যদি ছেভ ড্ৰাফ্টত ক্লিক কৰি থৈ দিয়ে মানে তেতিয়া সেই পুনৰ সেই ফাইলখনৰ পৰা আহি যাব। এতিয়া তললৈ স্ক্ৰল কৰিব। এতিয়া আপোনালোকে দেখা পাব যে প্ৰথম অপশ্যন কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকে ছেকেণ্ড অপশ্যনত পাৰ্চনেল ডিটেইলছ দিব লাগিব। তললৈ স্ক্ৰল কৰিব। এতিয়া আপোনালোকক এটা প্ৰশ্ন সুধিছে, প্লিজ টিক এছ এপ্লিকেবল ৰেচিডেন্স অফিচ। আপোনালোকে নিজৰ পান কাৰ্ডখন ঘৰত ল'ব বিচাৰে নে অফিচত ল'ব বিচাৰে? যদি পান কাৰ্ডখন ঘৰত ল'ব বিচাৰে তেনেহ'লে ৰেচিডেণ্ট অপশ্যনটো চিলেক্ট কৰিব। ইয়াত মই ৰেচিডেণ্ট অপশ্যনটো চিলেক্ট কৰি লৈছোঁ। এতিয়া তললৈ স্ক্ৰল কৰিব। ইয়াত আপোনালোকৰ এড্ৰেছ দিব লাগিব। ফ্লেট, ৰুম, ড'ৰ, ব্লক, নং। ইয়াত আপোনালোকৰ ঘৰৰ নাম্বাৰটো লিখি দিব। যদি আপোনালোকৰ হাউচ নাম্বাৰ আছে, হাউচ নাম্বাৰটো ইয়াত আপোনালোকে লিখি দিব। নেম অফ প্ৰেমিছেছ, বিল্ডিং, ভিলেজ। ইয়াত আপোনালোকৰ নিজৰ বিল্ডিং, ভিলেজ নাইবা গাঁওখনৰ নামটো লিখি দিব। তাৰপিছত আপোনালোকে ৰুট, ষ্ট্ৰীট, লেণ্ড, পোষ্ট অফিচ আপোনালোকে যিকোনো লিখি দিব। আপোনালোকৰ নিজৰ পোষ্ট অফিচৰ নামটো লিখি দিব পাৰে। তাৰপিছত আপোনালোকৰ এৰিয়া, লোকেলিটি, তালুকা, ছাব ডিভিজন আপোনালোকৰ যি হয় সেইটো লিখি দিব। এতিয়া আপোনালোকে নিজৰ টাউন, চিটি, ডিষ্ট্ৰিক্ট কি হয় সেইটো আপোনালোকে ইয়াত ধুনীয়াকৈ লিখি দিব। এতিয়া তললৈ স্ক্ৰল কৰিব। আপোনালোকৰ কাউণ্ট্ৰি কি হয় সেই কাউণ্ট্ৰি নেমটো চিলেক্ট কৰিব লাগিব। তাৰ বাবে চিলেক্টত ক্লিক কৰিব। ইয়াত বহুতো কাউণ্ট্ৰি আছে। আপোনালোকৰ যিটো কাউণ্ট্ৰি হয় সেই কাউণ্ট্ৰিটো লৈ ল'ব। ইয়াত মই ইণ্ডিয়া কাউণ্ট্ৰিটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত ষ্টেট, ইউনিয়ন টেৰিটৰী চিলেক্টত ক্লিক কৰিব। ইয়াত বহুতো ষ্টেট আহিব। আপোনালোকৰ যিটো ষ্টেট হয় সেই ষ্টেটটো চিলেক্ট কৰি ল'ব। ইয়াত মই আছামৰ পৰা কৰি আছোঁ, সেইবাবে মই আছামটো চিলেক্ট কৰি ল'ম। তাৰপিছত আপোনালোকৰ পিনক'ডটো লিখি দিব। যদি আপোনালোকৰ জিপ কোড আছে তেনেহ'লে জিপ কোড লিখি দিব, আৰু যদি জিপ কোড নাই তেনেহ'লে এই অপশ্যনটো আপোনালোকে এৰি দিব পাৰে। তাৰপিছত ইয়াত আপোনালোকক এটা প্ৰশ্ন সুধিছে, ইফ ইউ desire to update your Aadhar address, give required details and submit proof of Aadhar address। যদি আপোনালোকে বেলেগ ডিটেইলছ ছাবমিট কৰিব বিচাৰে বা এড্ৰেছ ছাবমিট কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব, আৰু যদি ছাবমিট কৰিব নিবিচাৰে তেনেহ'লে টিক মাৰ্ক দিব নালাগে, এনেদৰে থাকিব দিব। আৰু ছেকেণ্ড অপশ্যনটো দিছে টেলিফোন নাম্বাৰ, ইমেইল ডিটেইলছ। যদি আপোনালোকে ছাবমিট কৰিব বিচাৰে তেনেহ'লে ইয়াত টিক মাৰ্ক দি দিব। তেতিয়া আপোনালোকে টেলিফোন নাম্বাৰ নাইবা ইমেইল ডিটেইলছ আপোনালোকে আপডেট কৰিব পাৰে। এতিয়া আপোনালোকে কাউণ্ট্ৰি কোড, ISD কোড দিব লাগিব। তাৰ বাবে চিলেক্ট অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে নিজৰ যিটো হয় সেইটো লৈ ল'ব। যিহেতু মই ইণ্ডিয়া হয় সেইবাবে মই ইণ্ডিয়াটো চিলেক্ট কৰি ল'ম। ইয়াত আপোনালোকে নিজৰ এৰিয়াটো লিখি দিব। যদি আপোনালোকৰ STD কোড আছে সেই STD কোডটো লিখি দিব। আপোনালোকৰ টেলিফোন নাম্বাৰ নাইবা মোবাইল নম্বৰটো অলৰেডি থাকিব, আৰু ইয়াত আপোনালোকৰ ইমেইল IDটো অলৰেডি থাকিব। এতিয়া তললৈ স্ক্ৰল কৰিব। এতিয়া আপোনালোকে এটা অপশ্যন দেখা পাব, মেনশ্যন আদাৰ পাৰমানেণ্ট একাউণ্ট নাম্বাৰ। যদি আপোনালোকে নিজৰ পৰিয়ালৰ পান কাৰ্ডৰ নাম্বাৰ মেনশ্যন কৰিব বিচাৰে তেনেহ'লে পান নম্বৰ 1, পান নম্বৰ 2 আপোনালোকে মেনশ্যন কৰিব পাৰে। যদি কৰিব নিবিচাৰে তেনেহ'লে সকলোখিনি আপোনালোকে এবাৰ চাই ল'ব। যদি সকলোখিনি সঠিক আছে তেনেহ'লে তলত একেবাৰে নেক্সট বুলি এটা অপশ্যন পাব, সেই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে তললৈ স্ক্ৰল কৰিব। যদি আপোনালোকে ছেভ ড্ৰাফ্টত ক্লিক কৰা নাই, ছেভ ড্ৰাফ্টত ক্লিক কৰি ল'ব। এতিয়া আপোনালোকে দেখা পাব যে প্ৰথম ষ্টেপ কমপ্লিট, ছেকেণ্ড ষ্টেপ কমপ্লিট। এতিয়া আপোনালোকে থাৰ্ড নম্বৰ ষ্টেপত আছে।
থাৰ্ড নম্বৰ ষ্টেপত আপোনালোকে কণ্টেক্ট এণ্ড আদাৰ ডিটেইলছসমূহ দিব লাগিব। ডকুমেণ্টছ ছাবমিটেড এজ প্ৰুফ অফ আইডেণ্টি, প্ৰুফ অফ এড্ৰেছ এণ্ড প্ৰুফ অফ ডেট অফ বাৰ্থ। ইয়াত আপোনালোকে প্ৰুফ অফ আইডেণ্টি নাইবা প্ৰুফ অফ এড্ৰেছ নাইবা প্ৰুফ অফ ডেট অফ বাৰ্থৰ মতে ছাবমিট কৰিব লাগিব। ইয়াত এখন ডিক্লেৰেশ্যন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে শুদ্ধকৈ ফৰ্ম ফিল আপ কৰিব লাগিব। আপোনালোকে পাব যে আই হেভ ইনক্ল'জড প্ৰুফ অফ আইডেণ্টি। চিলেক্ট অপশ্যনত ক্লিক কৰিব। ইয়াত বহুতো অপশ্যন আছে, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, আৰ্মছ লাইচেঞ্চ। আপোনালোকৰ যি আছে সেইটো চিলেক্ট কৰি ল'ব। বেংক চাৰ্টিফিকেট ইন অৰিজিনেল অন লেটাৰ হেড ফ্ৰম দ্য ব্ৰাঞ্চ, photo identity card issued by the central government or state government or public sector undertaking, pensioner card having photograph of the applicant, electors photo identity card, voter ID card। আপোনালোকৰ যিটো আছে সেইটো চিলেক্ট কৰি ল'ব, নাইবা আপোনালোকে ৰেচন কাৰ্ডো দিব পাৰে। ইয়াত মই ইলেক্টৰ্ছ ফটো আইডেণ্টি কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ, মানে ভোটৰ কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। এতিয়া তললৈ স্ক্ৰল ডাউন কৰিব। এতিয়া আপোনালোকে প্ৰুফ অফ এড্ৰেছ দিব লাগিব। চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত বহুতো ডকুমেণ্টছ দিবলৈ কাৰণে অপশ্যন ওলাব। আপোনালোকৰ যিটো ডকুমেণ্টছ আছে সেইটো চিলেক্ট কৰি ল'ব। চাৰ্টিফিকেট অফ এড্ৰেছ চাইন বাই এ গেজেটেড অফিচাৰ, ইলেক্টৰ্ছ ফটো আইডেণ্টি কাৰ্ড, ৱাটাৰ বিল, ব্ৰডবেণ্ড কানেকশ্যন বিল, ইলেক্ট্ৰিচিটি বিলো দিব পাৰিব, বেংক একাউণ্ট ষ্টেটমেণ্টো দিব পাৰিব। আপোনালোকৰ যিটো হয় সেইটো লৈ ল'ব। প্ৰুফ অফ ডেট অফ বাৰ্থ, এতিয়া আপোনালোকে প্ৰুফ অফ ডেট অফ বাৰ্থ হিচাপে দিব লাগিব। তাৰ বাবে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত বহুতো ডকুমেণ্টছ দিবলৈ কাৰণে অপশ্যন ওলাব। আপোনালোকে যিকোনো এটা ডকুমেণ্টছ চিলেক্ট কৰি ল'ব। আপোনালোকৰ ওচৰত যিটো ডকুমেণ্টছ আছে সেইটো চিলেক্ট কৰি ল'ব। প্ৰুফ অফ পান, আপোনালোকে পান কাৰ্ডৰ বাবে প্ৰুফ দিব লাগিব। তাৰ বাবে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত কপি অফ পান কাৰ্ড, যদি আপোনালোকৰ ওচৰত পান কাৰ্ডৰ কপি আছে তেনেহ'লে আপোনালোকে দিব পাৰে। কপি অফ পান এলটমেণ্ট লেটাৰ, আপোনালোকৰ পান কাৰ্ডৰ সৈতে যিখন লেটাৰ আহিছিলে সেই লেটাৰখন যদি আছে তেনেহ'লে দিব পাৰে। আৰু যদি একো ডকুমেণ্টছ নাই তেনেহ'লে আপোনালোকে ন' ডকুমেণ্টটো চিলেক্ট কৰিব পাৰে। ইয়াত মই ন' ডকুমেণ্টটো চিলেক্ট কৰি লৈছোঁ। এতিয়া তললৈ স্ক্ৰল ডাউন কৰিব। এতিয়া আপোনালোকে ডিক্লেৰেশ্যন ফৰ্ম পাব। এই ডিক্লেৰেশ্যন ফৰ্মখনত I/উই, ইয়াত আপোনালোকৰ নিজৰ নামটো লিখি দিব। তাৰপিছত চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত হিমছেল্ফ/হাৰছেল্ফ ৰিপ্ৰেজেণ্টেটিভ SSS, আপোনালোকে হিমছেল্ফ/হাৰছেল্ফটো চিলেক্ট কৰি ল'ব। থাৰ্ড অপশ্যনটো পাব আই হেভ ইনক্ল'জড, আপোনালোকে কেইটা ডকুমেণ্ট আপলোড কৰিব বিচাৰে সেইটো আপোনালোকে ইয়াত মেনশ্যন কৰি দিব। যদি 3টা আপলোড কৰিব বিচাৰে 3 লিখি দিব, যদি এটা আপলোড কৰিব বিচাৰে 1, যদি 2টা আপলোড কৰিব বিচাৰে 2টা লিখি দিব। এতিয়া তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ নিজৰ প্লেচ লিখি দিব, ঠাইখনৰ নামটো লিখি দিব। তাৰপিছত আপোনালোকে কিমান তাৰিখে পান কাৰ্ড কাৰেকশ্যন কৰিছে সেই বৰ্তমান তাৰিখটো থাকিব। তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব যে আপলোড ফটো ছিগনেচাৰ, ইয়াত আপোনালোকে নিজৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে 50 KB ভিতৰত নিজৰ ফটোখন আপলোড কৰিব লাগিব। তাৰ বাবে আপলোড অপশ্যনত ক্লিক কৰি দিব লাগিব। আপোনালোকে JPG চাইজত আপলোড কৰিব লাগিব। পিছত আপোনালোকে 50 KB ভিতৰত JPG চাইজত আপোনালোকৰ নিজৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। তাৰ বাবে আপলোড বুলি এটা অপশ্যন আছে, সেই আপলোড অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ছিগনেচাৰটো 50 KB ভিতৰত JPG চাইজত আপলোড কৰি দিব। সকলোখিনি আপলোড কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব যে আপলোড ছাপৰ্টিং ডকুমেণ্ট, আপোনালোকে প্ৰথমে এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ, পান প্ৰুফ হিচাপে যিকেইটা চিলেক্ট কৰিছিলে সেইকেইটা আপোনালোকে আপলোড কৰিব লাগিব। যদি আপোনালোকে অধিক আপলোড কৰিব বিচাৰে তেনেহ'লে এড ডকুমেণ্ট বুলি এটা অপশ্যন আছে। এড ডকুমেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিবলৈ কাৰণে নেক্সট অপশ্যন আহি যাব। যদি ভাবে যে মই এটা ডকুমেণ্টে আপলোড কৰিম তেনেহ'লে
আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। আপোনালোকে ডকুমেণ্টসমূহ PDF সাইজত 300 KB ভিতৰত আপলোড দিব লাগিব। সকলোখিনি আপলোড কৰাৰ পিছত আপোনালোকে এবাৰ ফৰ্মখন চাই ল'ব। যিহেতু এইটো ফাইনেল ফৰ্ম, সেইবাবে আপোনালোকে এবাৰ চাই ল'ব যে সকলোখিনি সঠিকমতে আছে নে নাই। আৰু যদি সঠিকমতে আছে তেনেহ'লে ছাবমিট বুলি তলত এটা অপশ্যন আছে, সেই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। আৰু যদি কিবা আপোনাৰ মতে ভুল হৈ আছে তেনেহ'লে বেক অপশ্যনত গৈ আপোনালোকে শুদ্ধ কৰি ল'ব পাৰে। আৰু যদি ঠিকে আছে তেনেহ'লে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। এতিয়া ইয়াত মই সকলোখিনি ডিটেইলছ সম্পূৰ্ণকৈ ফিল আপ কৰি ল'লোঁ। ফটো, ডকুমেণ্টছ সকলোখিনি মই আপলোড কৰি ল'লোঁ। এতিয়া মই তললৈ স্ক্ৰল কৰি আহি থাকিম। আপোনালোকেও তললৈ স্ক্ৰল কৰি আহি থাকিব আৰু চাব সকলোখিনি সঠিকমতে ফিল আপ কৰিলে নে নাই কৰা। যিহেতু এইখনেই হ'ল লাষ্ট ফৰ্ম, ডিক্লেৰেশ্যন ফৰ্ম। আপোনালোকে ভালকৈ চাব। যদি সকলোখিনি সঠিকমতে ফিল আপ কৰিলে তেনেহ'লে তলত ছাবমিট বুলি এটা অপশ্যন আছে, সেই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব, ইউৰ এপ্লিকেশ্যন ইজ ছাবমিটেড, প্লিজ কনফাৰ্ম ডিটেইলছ এনেদৰে আহিব। আপোনালোকে দেখা পাব যে 01 পাৰ্চনেল ডিটেইলছ। তললৈ স্ক্ৰল কৰিব। ইয়াত আপোনালোকৰ পান কাৰ্ডৰ নম্বৰটো থাকিব। তললৈ স্ক্ৰল কৰিব। এতিয়া আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ প্ৰথম 8টা নম্বৰ লিখি দিব। লিখাৰ পিছত তললৈ স্ক্ৰল কৰিব। ইয়াত আপোনালোকে দেখা পাব যে আধাৰ কাৰ্ডত আপোনালোকৰ যেনেদৰে নামটো আছে সেই তেনেদৰে ফৰ্মখনতো থাকিব। এতিয়া তললৈ স্ক্ৰল কৰিব। গুডছ এণ্ড ছাৰ্ভিচ এণ্ড টেক্স এইটো আপোনালোকে নিদিলেও হ'ব। তাৰপিছত তললৈ স্ক্ৰল কৰি চাই থাকিব আপোনালোকে কি ফিল আপ কৰিলে। আপোনালোকে তললৈ চাই আহি থাকিব কি ফিল আপ কৰিলে নাই কৰা। সকলোখিনি ঠিক আছে নাই আপোনালোকক এবাৰ প্ৰিভিউ কৰি চাব দিছে যে সকলোখিনি আপোনালোকে ঠিকে লিখিলে নে নাই লিখা। যদি সকলোখিনি ঠিকে আছে তেনেহ'লে আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। যদি আপোনালোকৰ কিবা অসুবিধা হৈছে বা কিবা যদি আপোনালোকৰ এডিট কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকে এডিট বুলি এটা অপশ্যন পাব। এডিট অপশ্যনত ক্লিক কৰি আপোনালোকে শুধৰণি কৰি ল'ব। আৰু যদি সকলোখিনি যদি ঠিকে আছে তেনেহ'লে প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। যিহেতু মোৰ সকলোখিনি ঠিকে আছে সেইবাবে মই প্ৰচিড অপশ্যনত ক্লিক কৰি দিম। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। এতিয়া আপোনালোকে ইয়াত পে'মেণ্ট কৰিব লাগিব। আপোনালোকক পে'মেণ্ট কৰিবলৈ কাৰণে 3টা পদ্ধতি দিব। আপোনালোকে দেখা পাব যে মোড অফ পে'মেণ্ট, ডিমেণ্ড ড্ৰাফ্ট, অনলাইন পে'মেণ্ট থ্ৰু পে'টিএম, অনলাইন পে'মেণ্ট থ্ৰু বিল ডেস্ক। আপোনালোকে যিকোনো এটা টিক মাৰ্ক দি ল'ব। ইয়াত মই এইটো অপশ্যন টিক মাৰ্ক দিম, যিহেতু মই এইটো অপশ্যনৰ দ্বাৰা পে'মেণ্ট কৰিম, অনলাইন পে'মেণ্ট থ্ৰু পে'টিএম। ইয়াত আপোনালোকে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত তললৈ স্ক্ৰল কৰিব। আপোনালোকে দেখা পাব যে ইয়াত 106 টকা 90 পইচা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি পঢ়ি ল'ব। পঢ়াৰ পিছত ইয়াত টিক মাৰ্ক দিব। দিয়াৰ পিছত আপোনালোকে প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিব। প্ৰচিড টু পে'মেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কনফাৰ্ম পে'মেণ্ট হিচাপে ফৰ্ম আহিব। আপোনালোকে চাব পাৰে। এতিয়া আপোনালোকে ইয়াত দেখা পাব কিমান টকা পে' কৰিব লাগে। তাৰপিছত ইয়াত ট্ৰেনজাকশ্যন আইডিটো আহি যাব। এতিয়া আপোনালোকে পে' কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত পেজটো ৱেইট হ'ব। এতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহিব। এতিয়া তললৈ স্ক্ৰল কৰিব। যদি আপোনালোকৰ ATM বা ডেবিট কাৰ্ড আছে বা ক্ৰেডিট কাৰ্ড আছে তেনেহ'লে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব। যদি আপোনালোকে ভাবে যে মই গুগল পে', পে'টিএম, ফোনপে' যোগেদি UPI পদ্ধতিৰে মই পে'মেণ্ট কৰিম তেনেহ'লে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিব। যদি আপোনালোকে ভাবে যে মই নেট বেংকিঙৰ দ্বাৰা পে'মেণ্ট কৰিম তেনেহ'লে নেট বেংকিংটো চিলেক্ট কৰিব। ইয়াত মই গুগল পে', পে'টিএম, ফোনপে' যিকোনো এটা পদ্ধতিৰে পে'মেণ্ট কৰিম, সেইবাবে মই UPI পদ্ধতিটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো পদ্ধতিৰে পে'মেণ্ট কৰিব আপোনালোকে টিক মাৰ্ক দি দিব। ইয়াত মই ফোনপে'ৰ দ্বাৰা পে'মেণ্ট কৰিম, সেইবাবে মই ফোনপে' টিক মাৰ্ক দিছোঁ। তাৰপিছত মই প্ৰচিড অপশ্যনত ক্লিক কৰি দিম। আপোনালোকেও প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত পেজটো ফিনিচিং আহিব।
এতিয়া পেজটো লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। আপোনালোকক ডাইৰেক্ট ফোনপে'লৈ লৈ যাব। এতিয়া ইয়াত মই মোৰ যিকোনো এটা বেংকেদি মই 106 টকা 90 পইচাটো পে'মেণ্ট কৰি দিম। আপোনালোকেও পে'মেণ্ট কৰি দিব। দেখিছে ইয়াত মই পে'মেণ্ট কৰি দিলোঁ। পে'মেণ্ট ছাকচেছফুলি 106 টকা 90 পইচা প্ৰ'টিন ই-গফ্ট এনেদৰে আহি যাব। এতিয়া পেজটো প্ৰচেছিং হ'ব। প্ৰচেছিঙৰ পে'মেণ্ট আপোনালোকে একো ক্লিক নকৰিব। এতিয়া আপোনালোকে দেখা পাব যে ৱেইটিং ফৰ দ্য ৰেছপন্স ফ্ৰম পে'টিএম। আপোনালোকে একো ক্লিক নকৰিব, 1 মিনিট আপোনালোকে অপেক্ষা কৰিব। এতিয়া পেজটো অট'মেটিক ৰিডাইৰেক্টেড হৈ যাব। এতিয়া তললৈ স্ক্ৰল কৰিব। এতিয়া আপোনালোকে দেখা পাব যে পে'মেণ্ট ৰিচিপ্ট, আপোনালোকৰ পে'মেণ্টটো অলৰেডি ছাকচেছ হৈ গ'ল। ইয়াত আপোনালোকৰ ট্ৰেনজাকশ্যন ৰেফাৰেঞ্চ নম্বৰ থাকিব, কিমান তাৰিখে পে'মেণ্ট কৰিছিলে, কিমান সময়ত পে'মেণ্ট কৰিছিলে, সেই ট্ৰেনজাকশ্যন ডেট এণ্ড টাইমটো থাকিব। তাৰপিছত কিমান টকা পে'মেণ্ট কৰিছিলে সেইটো থাকিব। বেংকৰ ৰেফাৰেঞ্চ নাম্বাৰ থাকিব। এতিয়া আপোনালোকে তলত কণ্টিনিউ বুলি এটা অপশ্যন পাব, সেই কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এতিয়া তললৈ স্ক্ৰল কৰিব। এতিয়া আপোনালোকে দেখা পাব যে আধাৰ অথেণ্টিকেশ্যন। এতিয়া আপোনালোকক আধাৰ অথেণ্টিকেশ্যন কৰিব দিব। এতিয়া তললৈ স্ক্ৰল কৰিব। আপোনালোকে প্ৰথমে যিটো ট'কেন নাম্বাৰ পাইছিলে সেই ট'কেন নাম্বাৰটো দেখা পাব। তাৰপিছত এপ্লিকেণ্ট নেমটো থাকিব, জেণ্ডাৰ থাকিব, তেওঁৰ জেণ্ডাৰ কি হয় সেইটো থাকিব, ডেট অফ বাৰ্থটো থাকিব, আৰু ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো থাকিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ লাষ্টৰ 4টা ডিজিট শ্ব' হ'ব। তাৰপিছত ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব। আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি পঢ়ি ল'ব। পঢ়াৰ পিছত আপোনালোকে ইয়াত ক্লিক মাৰ্ক দি দিব। এতিয়া তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন পাব, অথেণ্টিকেশ্যন আৰু কণ্টিনিউ। যেতিয়া আপোনালোকে আধাৰ অথেণ্টিকেট অপশ্যনত ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত মানে আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে তাত এটা OTP যাব। সেই OTPটো আপোনালোকে যেতিয়া বহুৱাই দিব তেতিয়া কনফাৰ্ম হৈ যাব। কনফাৰ্ম হোৱাৰ লগতে আপোনালোকৰ সন্মুখত এখন একনলেজমেণ্ট ৰিচিপ্ট আহিব। সেই ৰিচিপ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু তাতে আপোনালোকে একনলেজমেণ্ট নাম্বাৰ পাই যাব। সেই নাম্বাৰ দি আপোনালোকে নিজৰ ষ্টেটাছ চেক কৰিব পাৰিব যে আপোনালোকৰ ষ্টেটাছটো ছাকচেছ হৈছে নে ৰিজেক্ট হৈছে, সকলোখিনি আপোনালোকে চাব পাৰিব। আশা কৰোঁ আপোনালোকে সকলোখিনি বুজি পালে আৰু কেনেদৰে আপোনালোকে পান কাৰ্ডত কাৰেকশ্যন কৰিব লাগে সকলোখিনি জানিলে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।